নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি আলোচনা কৰিব লৈছো আমাৰ জীৱনৰ বিষয় অৰ্থাৎ আমাৰ জীৱনৰ পাঁচটা ভাগ আছে বুলি কৈছে বহুত ইম্পৰ্টেন্ট যাৰ অবিহনে আমি একো জীয়াই থাকিব নোৱাৰো মানে জীয়াই থাকিব মানে কি আমাৰ কোনো শূন্যতা মানে আমাৰ মূল্যহীন হ'ব মানে এই কিতাপ অবিহনে মানে সেই কিতাই মই আলোচনা কৰিব লৈছো সহজভাৱে আপোনালোকৰ আগত তো প্ৰথম কথা হৈছে আমাৰ পৰিয়ালটো হৈছে আমাৰ পৰিয়ালক বহুত ইম্পৰ্টেন্ট মানে গুৰুত্ব দিব লাগে আমি যদি অকলশৰে থাকো অকলে থকা এজন আৰু পৰিয়ালৰ লগত থকা এজন বহুত পাৰ্থক্য আছে মানে যিমান দূৰ সম্ভৱ মানে আমি পৰিয়ালক বহুত গুৰুত্ব দিব লাগে যদি মানে অকলে থকা ব্যক্তিজনে যেনেদৰে থাকে মানে ঠিক তেনে পৰিয়ালৰ লগত থকা ব্যক্তিজনে বহুত সুখে থাকে মানে সেই কাৰণে আমাৰ নিজৰ পৰিয়ালটো মানে গুৰুত্ব দিব লাগে প্ৰথম কথা মানে প্ৰথম কথা আমি পৰিয়ালটো গুৰুত্ব দিব লাগে আমাৰ জীৱনত যিমানে কাম নহক লাগে আমাৰ প্ৰথম কথা আমি পৰিয়ালটোক অকমান হলো সময় দিব লাগে হেতু কথাই যে আমি পৰিয়ালক গুৰুত্ব নিদিলে আমাৰ মানে এটা সময়ত আমি হেতু ফল ভুগিবলগীয়া হয় যে আমি যদি নিজৰ পৰিয়ালটোক মানে গুৰুত্ব নিদিও তো নেক্সট পইণ্ট হৈছে কি আৰ্থিক মানে টকা পইচা আমাৰ জীৱনৰ বহুত ইম্পৰ্টেন্ট আপোনালোকে জানিছে যে টকা পইচা অবিহনে আজি একো শূন্য মানে সকলো শূন্য টকা পইচা নহলে আমাৰ জীৱনটো কোনো নচলে মানে আমি জীয়াই থাকিব নোৱাৰো যাৰ নেকি অবিহনে টকা পইচা আমাৰ লাগিবই তো হেতু এটা আমাৰ জীৱনৰ ই এটা পাৰ্ট বুলি কৈছে সেইকাৰণে আৰ্থিক দিকটো মানে আমাৰ যিটো নেকি টকা পইচা এই টকা পইচাটো আমাৰ জীৱনৰ এটা পাৰ্ট বুলি কৈছে তো হেতুৱে তো নেক্সটটো হৈছে শাৰীৰিক মানে হেল্থ যিটো নেকি স্বাস্থ্য অবিহনে আমাৰ একোৱে নহয় হেতু এটা জীৱনৰ অংশ বুলি কৈছে তো স্বাস্থ্য লাগিবই আমাক ভাল সুস্বাস্থ্য হলেহে আমি যিকোনো কাম কৰি যাব পাৰিম জীৱনত আগবাঢ়ি যাব পাৰিম সেইকাৰণে আমি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগে যি হওক নালাগে যি খাও যি নাখাও লাগে আমি এটা মেইনটেইন কৰি চলিব লাগে আমাৰ নিজৰ স্বাস্থ্যটো বহুত মানুহে নিজৰ স্বাস্থ্যটো মানে কেয়াৰ নকৰে যি হয় হৈ থাকিব বুলি তেনে হেৰি কৰে কিন্তু তেনেকুৱা নহয় তো বহু সময়ত নিজে পস্তাবলগীয়া হয় নিজৰ স্বাস্থ্যটোৰ প্ৰতি গুৰুত্ব নিদি তো এইটোৰ কথা যে আমি নিজৰ স্বাস্থ্যটো আমি নিজে ইম্পৰ্টেন্ট দিব লাগে গুৰুত্ব দিব লাগে আমাৰ এটা পাৰ্ট যিহেতু মানে জীয়াই থাকিবলৈ সুস্বাস্থ্য লাগিবই ভালদৰে তো যদি সুস্বাস্থ্য নহয় আমি একো জীয়াই থাকি একো লাভ নাই বুলি কৈছে তো লাভ নাই মানে কি আমি কোনো ধৰণৰ ভালকে থাকিব নোৱাৰিম তো সেইটো কথা যে আমি নিজৰ স্বাস্থ্যটো যদি গুৰুত্ব দিও আমি নিজৰ স্বাস্থ্যটো যদি ইম্প্ৰুভ কৰো মানে সেইটো কথা যদি স্বাস্থ্যটো ইম্প্ৰুভ কৰিলে আমি নিজৰে লাভ হ'ব সেইটো কথা যে আমাৰ জীৱনৰ ই এটা পাৰ্ট বুলি কৈছে স্বাস্থ্যটো আমি গুৰুত্ব দিব লাগে তো নেক্সটটো হৈছে আমাৰ মেণ্টেল মানে মানসিক মানে আমাৰ মনটো যদি ঠিক নাথাকে আমাৰ নিজৰ মনটো যদি ঠিক নাথাকে আমি সমাজৰ লগত মিলি থাকিব নোৱাৰিম মানে আমাৰ জীৱনটো একো কৰিব নোৱাৰিম মানে আগবাঢ়ি যাব নোৱাৰিম আমাৰ লাইফটো একো আগবঢ়াই লৈ যাব নোৱাৰিম আমাৰ সদায় মনটো ঠিক কৰি থব লাগে তো তাৰ বাবে আমি বিভিন্ন ধৰণৰ কাম মানে কাৰ্যত মানে যি মানে নিজৰ মনৰ অশান্তি লাভ কৰা কামবিলাক কৰিব নালাগে তেনে আমাৰ মনটো শান্তি থাকিব তো এইটো কথা যে আমাৰ ই এটা পাৰ্ট বুলি কৈছে মেণ্টেল মানে মানসিকটো আমাৰ পাৰ্ট মানে জীৱনৰ পাৰ্ট বুলি কৈছে তো নেক্সটটো হৈছে কি সামাজিক মানে কি সমাজখনৰ অবিহনে আমাৰ জীৱনটো একোৱে নহয় মানে কি আমি সমাজক যদি অকল প্ৰয়োজনতে বিচাৰো ধৰক আমাৰ প্ৰয়োজন হৈছে এতিয়া সমাজৰ লগত কিবা এটা কাম আছে তো আমি অকল মানে সমাজত তেতিয়া আমি বিচাৰো তেনেকুৱা হ'ব নালাগে অকমান সময় মানে সমাজকো দিব লাগে সমাজৰ বাবে কিবা এটা কৰিব লাগে নিজৰ বিলাক হৈ যোৱাৰ পিছত মানে সমাজৰ বাবে কৰিব লাগে সেইটো মানে বহুত ইম্পৰ্টেন্ট কথা যেতিয়া যদি দিবলৈ সামৰ্থ্য থাকে সমাজৰ বাবে কিবা এটা কৰিব লাগে সেইটো কথা যে আমাৰ জীৱনৰ মানে সমাজো এটা মানে এটা ভাগ বুলি কৈছে মানে সমাজকো আমি ইম্পৰ্টেন্ট মানে গুৰুত্ব দিব লাগে বুলি কৈছে এইকেইটাই আছিল জীৱনৰ বহুত মানে ইম্পৰ্টেন্ট পাৰ্ট বুলি কৈছে তো যদি আপোনালোকৰ এই ভিডিঅ'টো অকমান হলেও ভাল লাগিছে লাইক কৰিব আৰু যদি নতুনকৈ এই চেনেলটো আহিছে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ।